আমারে বিখাল সাম্রাজ্যের ও কোনো শান্তি নাই, কিন্তু এই অশান্তির মূল কি তাকে মই আজিও নিৰ্ধাৰণ কৰিব পৰা নাই। যি গজকেতুৰ নাম শুনিলেই স্বৰ্গ মধ্য পাতাল হৈ কম্প মান যাৰ পুত্ৰদ্বয় সিংহকেতু আৰু ইন্দ্ৰকেতুৰ প্ৰবল পৰাক্ৰমত আকাশ মাৰ্গত সূৰ্যৰ ৰথ লৈ যায়, যাৰ সেনাপতি কনক পংকজৰ প্ৰবল প্ৰতাপত কোনেও এই গজকেতু ৰাজ্য আক্ৰমণ কৰিবলৈ সাহস নকৰে। সেই গজকেতুৰাজি সকলোবোৰ থাকিও একোৱেই নাই নাই। এনেদৰে নহ'ব, ইয়াৰ মই ব্যৱস্থা কৰিবই লাগিব। যাওঁ, সেনাপতি আৰু পুত্ৰদ্বয়ৰ লগত মই আলোচনা কৰোঁগৈ।
প্রণাম পিতৃদেব। সেনাপতি কনক পঙ্কজ মহারাজ পুত্ৰদৈ সিংহ কেতু আৰু ইন্দ্ৰকেতু পিতা তোমালোকে আমাৰ ৰাজ্যৰ শান্তিৰ কাৰণ কিবা নিৰ্ণয় কৰিব পাৰিলানে? নাই মহারাজ অশেষ চেষ্টা কৰিও ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবোৰৰ কোনো সম্ভেদ নাপালো। দেৱতা দেৱতা মজ্জাৰ মানৱ আৰু এই পাতালৰ নাগ কোনো এনে কোনো শক্তি নাই যাৰ ফলত আমাৰ ৰাজ্যত অবিবেচক ঘটনা ঘটিব লাগিছে। আমি সৈন্যগণক লগত লৈ ৰাজ্যৰ স্বৰূপ কৰিলো চলাত, তথাপিতো ইয়াৰ কাৰণ নিৰ্ধাৰণ কৰিব নোৱাৰিলো পিতৃদেৱ। এই ক্ষেত্ৰত ময়ো আপোনাক একো সহায় কৰিব নোৱাৰিলো পিতৃদেৱ। অশান্তিৰ কাৰণ বিচাৰি যেতিয়াই যলৈকে যাত্ৰা কৰিছো নতুন নতুন কাৰণহে গম পোৱা গৈছে। কৰবাত যদি জুই লাগিছে দুৰ্ভিক্ষৰ সৃষ্টি হৈছে আৰু প্ৰবল মহামাৰীৰ ফলত হাজাৰ হাজাৰ প্ৰজাৰ মৃত্যু ঘটিছে পিতা। নাই নাই নোৱাৰে 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 কোনেও নোৱাৰে। সেনাপতিয়ে নোৱাৰে, জ্যেষ্ঠ পুত্ৰই নোৱাৰে, কনিষ্ঠ পুত্ৰই নোৱাৰে, তেন্তে পাৰিব কোনে? মহারাজ নাই, মই নিজেই ইয়াৰ ব্যৱস্থা কৰিব লাগিব। আৱশ্যক হলে স্বৰ্গ স্বৰ্গ সত্য সত্য পাতাল দিন নকৰি হলেও ৰাজ্যৰ শান্তিৰ কাৰণ মই নিৰ্ণয় কৰিম। তাতোতকৈ এটা কাম নকৰে কিয় মহাৰাজ? এই কাম আপুনি দেৱাৰীদেৱ মহাদেৱক সন্তুষ্ট কৰি ৰাজ্যত ঘটি থকা অলৌকিক কাৰ্যবোৰৰ কাৰণ জানি লোৱাটো ভাল হ'ব মহাৰাজ। তাকেই কওঁ পিতৃদেৱ, কেতিয়াবা যদি ভৱন জয় কৰিব লগা হয় তেতিয়া এই কাম প্ৰথমে এই সিংহ কেতুৱেই কৰিব। এই সময়ত কি এই ইন্দ্ৰকেতু বহি থাকিব? হ'ব, উত্তম পৰামৰ্শ। মই আজিয়েই মোৰ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱৰ কাষলৈ গৈ এবাৰ জানি ল'ম কোনে কোনে গজকেতু ৰাজ্যত আক্ৰমণ কৰি মৃত্যুৰ সৈতে এতালি খেলিছে। আৰু শুনা, মোৰ অনুপস্থিতিৰ কথা তোমালোকে কাকো অনুভৱ হ'ব নিদিবা যে গজকেতুৱে প্ৰাণৰ ভয়ত আতুৰ হৈ নিজ ৰাজ্য এৰি গুচি গৈছে। মহাৰাজ এই সেনাপতি আৰু পুত্ৰদ্বয় জীয়াই থকা অৱস্থাত ৰজাই যদি ৰাজ্যৰ কথা চিন্তা কৰিব লগা হয় তেন্তে এই সেনাপতি আৰু পুত্ৰদ্বয়ৰ প্ৰয়োজন এই বা কি মহাৰাজ? গতিকে মহাৰাজ আপুনি নিশ্চিন্ত মনে যাত্ৰা কৰক। ব'লা এতিয়া যাত্ৰাৰ আমি প্ৰস্তুতি কৰোগৈ। ব'লক মহাৰাজ। ব'লা। পিতা
ফুলপানী, তুমি এতিয়া ক'ত পিতা? বিষ্ণুৰ মায়াৰ বশৱৰ্তী হৈ মোক জন্ম দি কিয় তুমি মোক পাহৰি গলা পিতা? আজি যদি তুমি আহি মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোক জনাই নিদিয়া, তেন্তে মই ব্ৰহ্মকুল দেৱকুল সকলোকে ধ্বংস কৰিম। পুত্র, কোন পুত্র, পিতৃদেৱ ফুলপানী, সেই মোৰ পিতৃ অধম পুত্ৰৰ শত কৌটি প্ৰণিপাত কৰিব গ্ৰহণ। পুত্র, হে পিতা, কোৱা তোমাৰ পাপৰ ফলত জন্ম লাভ কৰি মই এনে কি পাপ কৰিলো যাৰ বাবে মোৰ ৰাজ্যত আজি কোনো শান্তি নাই? মই তাকেই কবলৈ আহিছো গজকেতু। পিতা, কিন্তু তই তাৰ বাবে চৰম ত্যাগ কৰিব লাগিব। এয়া জানো কৰিব পাৰিবি? হে পিতা, যিকোনো ত্যাগৰ বাবে এই গজকেতু সদায় প্ৰস্তুত। মাত্ৰ কওক পিতা, কিদৰে মোৰ ৰাজ্যলৈ শান্তি ঘূৰি আহিব? তেন্তে শুন গজকেতু, কওক পিতা। তোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ দ্বিতীয় পত্নী প্ৰভাৱতী আৰু তাৰেই নপুংসক পুত্ৰ চন্দ্ৰকেতু। নাই যেতিয়ালৈকে তোৰ ৰাজ্যতে নপুংসক পুত্ৰ চন্দ্ৰকেতু আৰু প্ৰভাৱতী থাকিব, তেতিয়ালৈকে তোৰ ৰাজ্যতে অশান্তিৰ বীজ ৰোপণ হৈয়ে থাকিব। হে পিতা, এয়া আপুনি মোক কি শুনালে? মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্যা প্ৰভাৱতী আৰু তাই নপুংসক পুত্ৰ সেই চন্দ্ৰকেতু। অধিষ্ঠৰ কিয়ে নিষ্ঠুৰ পৰিয়া। হে পিতা, মই এতিয়া কি কৰিম? গজকেতু, পিতা, হাতত হোল সোমালে হাতখন কাটি নেপেলায়, অথচ হোলডালহে উলিয়াই পেলায়। হাতত হোল সোমালে হাতখন কাটি নেপেলায়, অথচ হোলডালহে উলিয়াই পেলায়। হাতত হোল সোমালে হাতখন কাটি নেপেলায়, অথচ হোলডালহে উলিয়াই পেলায়। হাতত হোল সোমালে হাতখন কাটি নেপেলায়, অথচ হোলডালহে উলিয়াই পেলায়। হাতত হোল সোমালে হাতখন কাটি নেপেলায়, অথচ হোলডালহে উলিয়াই পেলায়। হাতত ভুল সোমালে হাতখন কোনেও কাটি নেপেলায়, বৰঞ্চ ভুলডালহে উলিয়াই পেলায়। হাতত ভুল সোমালে হাতখন কোনেও কাটি নেপেলায়, বৰঞ্চ ভুলডালহে উলিয়াই পেলায়। অতি সঁচা, ভোলানাথে ঠিকেই কৈছে। যাওঁ মই ইয়াৰ ব্যৱস্থা কৰোঁগৈ।
মোৰ ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি পাইছো। বিচাৰি পাইছে তেন্তে কওক মহাৰাজ, কোনে আমাৰ ৰাজ্যত অশান্তিৰ সৃষ্টি কৰিছে? ৰক্ষিত কৰক পিতৃদেৱ। মই এতিয়াই সেই অশান্তি দূৰ কৰি ৰাজ্যত শান্তিৰ স্থাপন কৰিম। আপোনাৰ আৰু প্ৰজাৰ শান্তিৰ কাৰণে এই ইন্দ্ৰজিতে নিজ প্ৰাণ বিসৰ্জন দিবৰ বাবে প্ৰস্তুত আছে পিতৃদেৱ। নাই নাই, সেইবোৰৰ প্ৰয়োজন নাই। এই অশান্তি দূৰ কৰিবলৈ মোৰ মাত্ৰ এটা আদেশৰ প্ৰয়োজন। আৰু সেই আদেশৰ কাৰণে সময় অপচয় কৰিব নালাগে মহাৰাজ। সময় অপচয়ে প্ৰতিপক্ষৰ শক্তি বৃদ্ধিহে কৰে মহাৰাজ। তেন্তে শুনা, মহাৰাজ আমাৰ ৰাজ্যৰ অশান্তিৰ কাৰণ মোৰ দ্বিতীয় ভাৰ্যা প্ৰভাৱতী আৰু তাই নপুংসক পুত্ৰ সেই চন্দ্ৰকেতু। শুনা, মোৰ পিতৃদেৱ দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ শান্তিৰ বাবে চন্দ্ৰকেতু আৰু তাৰ মাকক অনতি পলমে হত্যা কৰিবলৈ নিৰ্দেশ দিছে। কি ক'লে পিতৃদেৱ? ভাতৃ সদৃশ মাহিয়াই আৰু ভাতৃপ্ৰতিম চন্দ্ৰকেতুক হত্যা কৰিব লাগিব ৰাজ্যৰ শান্তিৰ কাৰণে? অসম্ভৱ পিতৃদেৱ, মই এই কাৰ্য কেতিয়াও হ'বলৈ দিব নোৱাৰো। পৃথিৱীত এনে কোনো দৃষ্টান্ত নাই য'ত ৰজাই নিজ ৰাণী আৰু পুত্ৰক হত্যা কৰি ৰাজ্যত শান্তি স্থাপন কৰিব। এটা ৰাজবংশৰ শান্তিৰ কাৰণে এনে কলংক কেতিয়াও সৃষ্টি কৰিব নোৱাৰি পিতৃদেৱ। মহাৰাজ, গতিকে লোকে আপুনি- অখুৰ বুলি ক'লেও সেনাপতি হিচাপে মই জানো আপুনি যেন এজন সুবিবেচক। মহাৰাজ, মহাদেৱে এনে ঘৃণিত বচন ক'লেও আপুনি সেই কাৰ্যত লিপ্ত নহ'ব মহাৰাজ। আপুনি সেই কাৰ্যত লিপ্ত নহ'ব মহাৰাজ। আচৰিত কথা। মহাৰাজ, ৰাজ্যৰ অশান্তিৰ কাৰণ বিচাৰি গোটেই পৃথিৱী মই চলাথ কৰিলো, আৰু আজি যেতিয়া নিজৰ পুত্ৰৰ ভাৰ্যাক দুখীৰ আসনত বহুৱাবলগীয়া হ'ল, মহাৰাজ তেতিয়া কি মই নীৰৱে থাকিব লাগে? নাই মহাৰাজ। এইয়া নেকি তোমালোকৰ পৰামৰ্শ? পিতা, এনেকৈ অহেতুকভাৱে মাহিয়াইক শাস্তি দিলে ৰাজ অন্তঃপুৰত সকলোকে শাস্তি প্ৰদান কৰিব লাগিব। গতিকে এই সিদ্ধান্ত আপুনি সলনি কৰক পিতৃদেৱ। পিতৃদেৱ, মাহিয়াই আৰু চন্দ্ৰকেতুৰ দুখ কি? মহাৰাজ, দুখ কি? দুখ এক নপুংস ৰজাৰ ঘৰত থকাটোৱেই মহা বিপৰ্যয়ৰ কাৰণ। আৰু সেই নপুংসকক গৰ্ভত ধাৰণ কৰি যি মাতৃয়ে জন্ম দি লালন পালন কৰি ডাঙৰ দীঘল কৰালে, সেই নাৰীয়েও জীয়াই থকাৰ অধিকাৰ লাভ কৰিব নোৱাৰে। সেয়েহে প্ৰভাতী আৰু চন্দ্ৰকেতু মৰিবই লাগিব। সেনাপতি কনক পংকজ, মহাৰাজ যোৱা এই মুহূৰ্ততে ৰাণীক ৰাজসভালৈ মাতি আনা। পিতা, এয়া আপুনি কি কৰিবলৈ লৈছে? যি মাতৃয়ে জীয়াই থকাৰ বাহিৰে এক মুহূৰ্ত মৃত্যুৰ কথা ভাবিব নোৱাৰে। আপোনাৰ সিদ্ধান্তত তেওঁ এতিয়া মৃত্যুক আঁকোৱালি ল'ব লাগিব। পুনৰ এবাৰ ভাবি চাওক, এনে সিদ্ধান্ত অতিকে ঘৃণনীয়। গজকেতুৰ আদেশ অলংঘনীয়। সেনাপতি, ৰাণীক ৰাজসভালৈ লৈ আহা, আৰু যদি নানা তেন্তে তোমাৰো শিৰচ্ছেদ কৰা হ'ব। শুনা, এইখন ৰাজসভা
ইয়াত কোন কাৰ পিতৃ কোন কাৰ মাতৃ এইবোৰৰ বিচাৰ নহয়। ইয়াত ৰজাই ৰাজকীয় নিয়ম মানি ৰাজকাৰ্য পালন কৰিব, আৰু সেই দৃশ্য চোৱাৰ সাহস নাথাকিলে তোমালোক ইয়াৰ পৰা যাব পাৰা। পিতৃদেৱ ৰাম পিতৃৰে আহ! অভাগীৰ সেৱা কৰিব কব। কোৱাচোন প্ৰভাৱতী, ৰাজ্যৰ অশান্তি হলে ৰজাই কি কৰিব লাগে? সেই অশান্তি দূৰ কৰিব লাগে। আৰু সেই অশান্তি দূৰ কৰিবলৈ আপোনজনকো যদি ত্যাগ কৰিব লগা হয়, চাওক স্বামী, ৰাজ্যৰ শান্তি স্থাপন কৰাটো ৰজাৰ একমাত্ৰ কৰ্তব্য। ইয়াত আপোন পৰ শত্ৰু মৃত্যুৰ প্ৰশ্ন আহিব কেনেকৈ? কিন্তু নুবুজিলোঁ মহাৰাজ, এই প্ৰশ্ন মোক সোধাৰ কাৰণ। সেনাপতি কনক পংকজ, ৰাণীয়া দেৱাদিদেৱ মহাদেৱে কৈছিল ৰাজ্যৰ অশান্তিৰ কাৰণ বোলে ৰাজঅন্তেশপুৰতেই আছে। ৰাজচন্তেশপুৰত? অ ৰাণীয়াই, ৰাজচন্তেশপুৰৰ পৰা মোক সেনাপতি পঠাই মাতি অনা হৈছে। ইয়াৰ উদ্দেশ্য এই নেকি মহাৰাজ যে ৰাজ্যৰ অশান্তি মোৰ বাবে হৈছে? কওক কওক স্বামী দেৱতা। তুমি বৰ বুদ্ধিমতী প্ৰভাৱতী। যি কথা মই ক'ব লাগিছিল এই কথা তুমি নিজেই ব্যক্ত কৰিলা। নহয় নহয় স্বামী দেৱতা, মহাৰাজ এয়া মই যি শুনিছোঁ সেয়া সঁচানে? সঁচা, অতি সঁচা। মোৰ পিতৃ দেৱাদিদেৱ মহাদেৱে ৰাজ্যৰ অশান্তিৰ কাৰণ তুমি বুলিয়াই কৈছে। কিন্তু মই কৰিলোঁ কি? ৰাজচন্তেশপুৰত থাকি আপোনাক সেৱা কৰাৰ বাদে এনে মই কি কাম কৰিলোঁ যাৰ বাবে আজি ৰাজ্যত অশান্তিৰ সৃষ্টি হৈছে? কওক কওক মোৰ স্বামী দেৱতা, কওক। ৰাণীয়াই ৰাজ্যৰ অশান্তিৰ একমাত্ৰ কাৰণ আপোনাৰ পুত্ৰ চন্দ্ৰকেতু। কি কৰিলে কি? হিন্দু পুংখ সেই কথা জগতে জানে। আৰু তাৰ বাবেই যত মানে অশান্তি আজি মোৰ ৰাজ্যত। এক নপুংসক ৰজাৰ ঘৰত থাকিলে এই ৰাজ্যৰ ৰজা প্ৰজা কাৰোৰেই শান্তি নহয়। সেয়ে তাক জন্ম দিয়া মাতৃ হিচাপে তোমাৰ তাক আৰু মোক কি কৰিব স্পষ্টভাৱে বুজাই কওক। এক কুলক্ষণীয় পুত্ৰ, আৰু তেনে কুলক্ষণীয় পুত্ৰক জন্ম দিয়া নাৰী হিচাপে তোমাক এই পৃথিৱীৰ পৰা চিৰ বিদায় দিয়াৰ মই ব্যৱস্থা কৰিম। বিধাতা, তুমি আমাৰ কপালত ইয়াকে লিখিলা। সেই মোৰ স্বামী দেৱতা, আপুনি ইমান নিষ্ঠুৰ নহ'ব। একান্তই আপোনাৰ যদি বধ কৰাটোৱে ইচ্ছা, তেন্তে মোৰ বাচাৰ পৰিৱৰ্তে আপুনি মোকে হত্যা কৰক, মোকে হত্যা কৰক। শুনা, অশান্তিৰ বিগুটি থৈ মই গছ নাকাটো। গছ আৰু গুটি দুয়োটাকে মই নিশেষ কৰিম। কনক পংকজ, মহাৰাজ আমাক জীয়াই থাকিবলৈ দিয়ক, নাই নাই আমাক জীয়াই থাকিবলৈ দিয়ক। ভাইচা হিচাপে যদি আপুনি মোৰ কথা শুনিব নোখোজে, এই ৰাজ্যৰ সাধাৰণ প্ৰজা হিচাপে আচলে পাতি পুত্ৰৰে জীৱন ভিক্ষা মাগিছে। আপুনি আমাক নিৰাশ নকৰিব
আমাকে জীয়াই থাকিবলৈ দে। সেনাপতি কনক পংকজ, লৈ যোৱা এই নাৰীক সাগৰৰ পাৰত নি হত্যা কৰাগৈ। মহাৰাজ সেয়ে হ'ব। ৰবা ৰবা সেনাপতি, মই নিজেই চাম। মহাৰাজ, ৰাজদণ্ড আপোনাৰ হাতত আছে যেতিয়া আপুনি যিকোনো সিদ্ধান্তকে গ্ৰহণ কৰিব পাৰে। পাৰো। তেনে মোক কওক, কি? যি নপুংখ সন্তানক বধ কৰিবলৈ আদেশ দিছে, সেই নপুংখ সন্তানৰ পিতৃ আৰু মাতৃ কোন? এইবোৰৰ প্ৰয়োজন নাই। প্ৰয়োজন আছে, প্ৰয়োজন নাই। প্ৰয়োজন আছে, প্ৰয়োজন নাই। আছে, আছে, আছে। প্ৰয়োজন আছে মহাৰাজ, প্ৰয়োজন আছে। সেই নপুংখ সন্তান আপুনি জন্ম হোৱা নাই স্বামী। তাক মই 10 মাহ 10 দিন গৰ্ভত ধাৰণ কৰি বক্ষৰ অমৃত প্ৰাণ কৰাই ডাঙৰ দীঘল কৰিলো। যদি মাতৃ হিচাপে মোৰ জীয়াই থকাৰ অধিকাৰ নাই, তেন্তে পিতৃ হিচাপে আপুনিও জীয়াই থাকিব নোৱাৰিব। প্ৰভাৱতী, থকাটো উচিত নহ'ব। প্ৰভাৱতী, সেনাপতি কনক পংকজ, কি চাই আছা দুৰ্বলীৰ দৰে? যোৱা, ইহঁতৰ জীৱন তুমি শেষ কৰি দিয়াগৈ। ৰবা ৰবা সেনাপতি, মই নিজেই যাম। কিন্তু যোৱাৰ আগতে মোক এটা কথা কওক। কি কথা? মোৰ নিৰীহ পুত্ৰ আৰু মোক হত্যা কৰি আপুনিও সুখে থাকিব নোৱাৰিব। এই ৰাজ্যৰ সকলো প্ৰজাই আপোনাক অভিশাপ দিব। প্ৰভাৱতী, আৰু আপোনাৰ কাৰণে এই ৰাজ্য এদিন ধ্বংস হ'ব। ৰাজ্যৰ সকলো প্ৰজাই আপোনাক অভিশাপ দিব। প্ৰভাৱতী, অভিশাপ দিব, অভিশাপ দিব। কনক পংকজ! নাই 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 নাই। মুখে জানিবলৈ পাইছো, হস্তিনাপুৰৰ ৰজাই এক বিজয় আৰম্ভ কৰি আমাৰ ৰাজ্যলৈ আগমন ঘটাইছে। অকল সিমানেই নহয় পিতৃদেৱ, আমি হেনো তাহাঁতৰ বৈশ্যতা স্বীকাৰ কৰিব লাগে। নতু আমি হেনো তাহাঁতক যুদ্ধ কৰি বলৰ বিক্ৰম দেখাব লাগে। ইমান স্পৰ্ধা! বিনা অনুমতিত প্ৰৱেশ কৰি মোৰ ইন্দ্ৰনীল ৰাজ্য যুদ্ধৰ সি কৰে আহ্বান। এতিয়াও নেচিনেলিয়ে গজকেতু কোন? সেনাপতি, যোৱা, মোৰ অস্ত্ৰ হস্ত তুমি লৈ আহাগৈ। জগতে আকৌ এবাৰ দেখকেই গজকেতুৰ মহারাজ, বর্তমান আপনি কিংবা যুবরাজ কোনো যাওয়া নালাগে। থাকোতে জীবিত এই মহাপ্ৰতাপী সেনাপতি কনক পংকজ অকলেই তেহেতক ধ্বংস কৰিম মই এটি পলকতে। আপুনি আৰু সেনাপতি যোৱাৰ কোনো প্ৰয়োজন নাই। এয়া মোৰ
প্ৰথম শক্তিৰ পৰীক্ষাৰ ওজন আপুনি শক্তি পৰীক্ষা কৰিবলৈ এইবাৰ সুযোগ দিয়ক এয়া হ'ব প্ৰথমতে সিংহকেতুৱে সিহঁতক আমাৰ ৰাজ্যৰ পৰা ওলাই যাবলৈ ক'ব আৰু যদি নাযায় তেন্তে সেনাপতি আৰু ইন্দ্ৰকেতুৱে সিহঁতক চিৰদিনৰ বাবে এই পৃথিৱীৰ পৰা বিদায় দিব ব'লা এতিয়া যাত্ৰাৰ আমি প্ৰস্তুতি কৰোগৈ ব'লা সিংহকেতু এতিয়াও নাহিল কিয় হঠাৎ মোৰ মন ইমান চঞ্চল হৈছে কিয় গজকেতু আমি এই ধৃতৰাষ্ট্ৰ তোমাৰ পুত্ৰদয়ক আমাৰ সেনানীয়ে কৰিছে নিধন তুই তেন্তে সেই ধৃতৰাষ্ট্ৰ বিনা অনুমতিত মোৰ ৰাজ্যতই কৰিছ আক্ৰমণ দেখুৱা তোৰ কত পৰাক্ৰম তেন্তে হে কৰি পেলা লাগিলে ঘূৰ দুয়ো মহাবীৰ লাগিলে ঘূৰৰ দুয়ো মহাবীৰ পদ ভৰে বসুমতীয়ে কম্পে ধৰা ধৰ পদ ভৰে হেন জানি নৰলোকে এৰিয়ান কাম পাত কচা ৰুক ডাকিয়ে ভোলা ৰাম ৰাম পাত কচা ৰুক ডাকি ভোলা ৰাম সাৱধান সাৱধান গজকেতু তোৰ কাল আজি সন্মুখত উপস্থিত কাল
এই কোন কার কাল সময়ে তার কৰিব বিচাৰ মাত্ৰ দে যুদ্ধ তই নকৰি পলম বেশ তেন্তে সেই হোক। দে রাম কৃষ্ণ হরি হে লাগিলে ঘূৰ কৃষ্ণ হৰি দুয়ো মহাবীৰ জয় লাগিলে ঘূৰণ লাগিলে ঘূৰণ লাগিলে ঘূৰণ লাগিলে ঘূৰণ ৰাম কৃষ্ণ হৰি দুয়ো মহাবীৰ কৃষ্ণ হৰি জয় পদ ভরে বসুমতী পদ ভরে বসুমতী পদ ভরে বসুমতী পদ ভরে বসুমতী রাম কৃষ্ণ হরি কপে থদা হর কৃষ্ণ হরি কপে থদা রাম হরি 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 রাম কৃষ্ণ হরি জোড়ানি কৃষ্ণ হরি